So hey guys, this is Kalita. Namaskar. So আজি মই under 300 টকা ঠিক আছে under 300 টকা মেইনলি ষ্টুডেণ্টৰ কাৰণে এইটো হয় বিগিনাৰ্ছৰ কাৰণে and maybe you are not a beginner, maybe like you don't have that much of money, যদি ইমান পইচা আপোনাৰ নাই তেতিয়া কম টকাত কেনেকৈ দিনত এটলিষ্ট 300 টকাত ভাল ডাইট এটা মই কেনেকৈ খাব পাৰিম আৰু মই কিমান খাব লাগিব ঠিক আছে মোৰ আখৰ ইমান ভাল নহয় সেইটো কাৰণে আই এম ৰিয়েলি ভেৰি সৰি সো এতিয়া চাওঁ আমি 300 টকা ডাইট প্লেন এইটো ঠিক আছে 150 গ্ৰামছৰ ওপৰত প্ৰটিন পাব মিন্স এৰাউণ্ড 70 পৰা 80 যোনটো লাইক নৰ্মেল ৱেট কেটেগৰী থাকে সেইটো কেটেগৰীত 150 grams of protein is like very very good okay so মই যদি 300 টকা ডাইট প্লেন চাব যাওঁ তো ফাৰ্ষ্ট মই এগছ মই লৈছোঁ 10টা ঠিক আছে 10টা এগছ ল'লে মই 4 whole eggs খাম দিনটোত okay around 24 grams আৰু 6 whites 6টা white খালে মই 21.6 cup of protein মই পাম ঠিক আছে দেন মই কিডনি বিনছ around 100 grams খালোঁ তাতে মই পালোঁ 12-15 grams of protein chickpeas মানে কাবুলী বুট সেইটো মই 100 গ্ৰাম যদি খাওঁ মই পাম 9-10 grams of protein that's really great তাৰপিছত মই soya chunks 100 গ্ৰাম ল'লোঁ সয়াবিন মই 52 grams of protein পাম ঠিক আছে lentils green মুগ তো মুগটো মই যদি খাওঁ 100 grams তো মই 22 গ্ৰাম protein পাম ঠিক আছে chicken fish মই যদি 100 গ্ৰাম খাওঁ দিনত মই around 27 grams of protein পাম chicken या fish ঠিক আছে chicken या fish অলপ বাঢ়াই দিয়ক 200 grams কৰি দিয়ক ঠিক আছে then you will get more protein here but this chart is around 160 grams of protein in a day okay so and this budget is really tough budget amar bahut tight banaisu bahut tight 300 টকা ঠিক আছে 300 টকা বাজেটত and we are not adding whey okay we are not adding a supplement যদি আপুনি supplement use কৰে it's like কি কম supplement লৈ বহুত ভাল কথা because তাৰ পৰা আপোনাৰ 30 grams protein আহিব আৰু যদি but yeah যদি supplement হৈ পইচা থাকি লয় তেতিয়া obviously মই 300 টকা বস্তু নাখালে বেছি খালে but বেছি খাই লাভ নাই যেখিনি বডিক লাগে সেইখিনি খাক আৰু কষ্ট কৰক এক্সাৰসাইজ কৰক you will see great results so এইখিনি আছিল এইটো 300 rupees ডাইট প্লেন য'ত আমি 150 grams protein পাম approximately I will not say 150 but it's more than 150 grams of protein okay under 300 rupees and go for it thank you আৰু নতুন ভিডিও লৈ আহিম নিশ্চয় keep supporting keep loving and yes keep working out bye bye take care